বঙাইগাঁও জিলাৰ মানিকপুৰত আজি 34 নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু UPLৰ সন্মিলনত গণশক্তি আৰু ৰাভা হাছাং যৌথ সংগ্ৰাম সমিতি আজি মানিকপুৰৰ নিৰ্বাচন কাৰ্যালয়ত শুভ উদ্বোধন কৰে ভূপেন ৰায়ে। লগতে ভাষণত কয় যে এইবাৰ যদি 34 নং উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টি জয়যুক্ত হ'ব পাৰে তেন্তে প্ৰথমতে গৰাখহনীয়া সমস্যা সমাধান কৰিব। দ্বিতীয়তে 83খন গাঁও জ্বলন্ত সমস্যাত ভুগি থকা মানিকপুৰৰ মহকুমা আৰু ৰাজহ চক্ৰ কাৰ্য কৰিব আৰু বহুতো সমস্যা সমাধান কৰাৰ বাবে ৰাইজক অৱগত কৰে। সেইজন ব্যক্তিক যদি বিধায়ক আমি কৰি দিওঁ, আমি কিমানজনে তেওঁক গুৱাহাটীত গৈ লগ কৰিব পাৰিম আৰু কিমানজনে বিপদৰ সময়ত লাগ বুলিলে ৰাতি 2 বজাত গুৱাহাটীত গৈ লগ পোৱাটো কিমানখিনি সম্ভৱ হ'ব সেই কথাটো চিন্তা কৰিব লাগিব। গতিকে ৰাইজক মই অনুৰোধ কৰিছোঁ, মানিকপুৰ অঞ্চলৰ ৰাইজ শিক্ষিত জনসাধাৰণ আপোনাসকল সকলোখিনি কথা বুজি পায়। গতিকে কাক ভোট দিব লাগিব, কিয় ভোট দিব লাগিব সেই কথাখিনিও ৰাইজে নিশ্চয় অৱগত আৰু আপোনাসকল জানে। কেৱল মোৰ অনুৰোধ প্ৰাৰ্থী হিচাপে যাতে আমাৰ এই মানিকপুৰ অঞ্চলৰ ভোট পলিংটো বেছি হয়, পল যাতে বেছি হয়, ভোট দিবৰ কাৰণে অহা মানুহৰ সংখ্যা যাতে বাঢ়ে, ভোট দিবৰ কাৰণে অহা মানুহৰ সংখ্যা যাতে বাঢ়ে সেই ব্যৱস্থাটো আমাৰ দলৰ প্ৰতিজন নেতাকৰ্মীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। আৰু ভোট দিবৰ কাৰণে যদি মানুহ আহে তেতিয়াহ'লে আমি ভোটিং পাৰ্চেণ্টেজটো যদি আমাৰ বেছি হৈ যায় আমি নিশ্চয়ভাৱে বিজয়ী হ'ব পাৰিম। মই যোৱাকালি ককিলা, জপিয়া আৰু ৰাঙাপানী 3টা অঞ্চলত মই গৈছিলোঁ। ৰাঙাপানীত আমাৰ সংখ্যালঘু জনসাধাৰণ, জপিয়াত আমাৰ যে সংখ্যালঘু জনসাধাৰণ ভোটাৰ ৰাইজ, আমাৰ পূৰ্বৰ বক্তা ৰহিদুল ইছলামে কোৱাৰ দৰে প্ৰায় 23,000 মানুহ সংখ্যালঘু জনসাধাৰণ আমাৰ দলত যোগদান কৰিছে আৰু সেই 23,000 মানুহৰ যিমানবিলাকে দলত যোগদান কৰিছে আজিও আমাৰ হৈ দলত কাম কাজ কৰি আহিছে। আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ সংখ্যালঘু জনসাধাৰণৰ ভোটেৰে আমি এইবাৰ বিজয়ী হোৱাটো নিশ্চিত। আৰু আমি এই কথাটো স্পষ্ট যে ফলত ৰাঙাপানী অঞ্চলত মানুহৰ মনোবলটো পূৰাই আছে আৰু তেখেতসকলৰ উৎসাহ আৰু উদ্দীপনা দেখি কিছুদিন আপোনাৰ একেই আছে। গতিকে আপোনাসকলক সকলোকে অনুৰোধ কৰিছোঁ যাতে আপোনাসকলে কামত লাগি যায় আৰু আপোনাসকলে যাতে ভালকৈ ৰাইজক বুজাবৰ কাৰণে সক্ষম হয় তাৰে ব্যৱস্থা আপোনাসকলে হাতত ল'ব। মই বিশেষ নকওঁ, আজি এই মঞ্চ বিশেষকৈ কাৰ্যালয় মুকলি যি অনুষ্ঠান, ইয়াত হয়তো কেইবাটাও প্ৰশ্ন জনসাধাৰণৰ মাজত বিৰোধী পক্ষই এৰি দিব। তাৰে ভিতৰত বিৰোধী পক্ষই এটা কথাই কৈছে যে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিটোত মুছলমান ভোটাৰৰ সংখ্যাটো বেছি। কিন্তু আপোনালোকক মই জনাই থলোঁ যে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিত মুছলমান ভোটাৰৰ সংখ্যা বেছি হ'লেও মই 2003 মানিকপুৰৰ পৰা নুৰ মহম্মদ আলমৰ সহযোগত মন্টু কুমাৰ মহন্ত ৰিপৰ্ট নিউজ।